শিৱসাগৰৰ উন্নত স্বাস্থ্য সেৱাৰ দাবীত নাগৰিক সভা। শিৱসাগৰৰ অসামৰিক চিকিৎসালয় চিকিৎসা ব্যৱস্থা তথা চৰকাৰী চিকিৎসা সেৱাৰ দুৰৱস্থাৰ অৱসানৰ দাবীত তৃণমূল কংগ্ৰেছৰ নাগৰিক সভা। শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়কে ধৰি আন চৰকাৰী চিকিৎসালয়বোৰত স্বাস্থ্য সেৱা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ভাগি পৰাক লৈ আজি শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিয়ে এখনি নাগৰিক সভাৰ আহ্বান কৰে। এই নাগৰিক সভাৰ যোগেদি চিকিৎসা খণ্ডৰ এই অভাৱ অভিযোগসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি চৰকাৰলৈ সমস্যাসমূহ সমাধানকল্পে ৰাইজে মতামত দাঙি ধৰে। লগতে আমাৰ শিৱসাগৰ জিলাতো ৰাজহুৱা খণ্ডৰ যি চিকিৎসা সেৱা ব্যৱস্থা আমি তাৰ দুৰ্ঘৰ অধোগতি দেখি আহিছোঁ। ডক্টৰৰ অভাৱ, মেডিচিনৰ ঊৰ্ধ্বমুখী মূল্যবৃদ্ধি, লগতে চিকিৎসা যি সা সৰঞ্জামৰ প্ৰয়োজন 15 লাখ শিৱসাগৰৰ টোটেল বাসিন্দা আছে, যি চিকিৎসা সেৱাৰ কাৰণে যি সা সৰঞ্জামৰ প্ৰয়োজন সেইবিলাকৰ অভাৱ। বিল্ডিং জহি খহি গৈছে, পানী যোগানৰ ব্যৱস্থা নাই, দুৱাৰ ঘৰ ভাগি উৱলি গৈছে, দুৱাৰেই নাই। আমি যেতিয়া ৰোগীসকলৰ এটেণ্ডেণ্টৰ লগত কথা পাতিছিলোঁ তেতিয়া আমি দেখিছোঁ তেওঁলোকে কৈছে যে আমি ৰাতি শুবলৈ ভয়, কেলৈ দুৱাৰ খিৰিকী একোৱেই নাই। গতিকে শিৱসাগৰৰ নিচিনা এখন ঐতিহ্যমণ্ডিত জিলা, পুৰণি জিলা, ইয়াৰ জিলা অসামৰিক চিকিৎসালয়তে যদি এইটো অৱস্থা, তেতিয়াহ'লে আপোনালোকে ভাবক ইয়াৰ যিখিনি ডিছপেঞ্চাৰী আছে বা যিখিনি মহকুমা চিকিৎসালয় আছে বা যিবিলাক আমাৰ প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰ আছে সেইবিলাকৰ কি অৱস্থা। ডক্টৰ নাই। এতিয়া কম্পাউণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পেলানি ৰাইজ চলিবলগীয়া হৈছে। যি জৰুৰীকালীন চিকিৎসা সেৱা বুলি এটা বিভাগ আছে, সেই বিভাগত মাত্ৰ এজন ডক্টৰ থাকে, সেইজনে আকৌ ইন পেচেণ্টবিলাককো চাব লাগে। তাত কিবা এটা হ'লে ভৰ্তি হৈ থকা পেচেণ্টবিলাকৰ কিবা এটা হ'লে তালৈ দৌৰ মাৰে, আকৌ ইয়ালৈ যদি নতুনকৈ এজন জৰুৰীকালীন ৰোগী আহে আকৌ ইয়ালৈ দৌৰিব লাগে। আৰু সেই চিকিৎসকজন চকুৰ ডক্টৰো হ'ব পাৰে, ছালৰ ডক্টৰো হ'ব পাৰে, অন্য সাধাৰণ MBBS ডক্টৰ হ'ব পাৰে। চকুৰ ডক্টৰে দেখিব বোলে ব্ৰেইনৰ ট্ৰিটমেণ্ট কৰি আছে, ছালৰ ডক্টৰে দেখিব পেটৰ ট্ৰিটমেণ্ট কৰি আছে। গতিকে এনেকুৱা আজিৰ যুগত যি ছুপাৰ স্পেচিয়েলিটি কনচেপ্ট আহিছে, তাৰ ঠাইত যদি আমি এনেধৰণৰ এটা চিকিৎসা সেৱা আমি পাওঁ আজিৰ এই 21 শতিকাত, তেতিয়াহ'লে আমি কি বুজিম যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় বহুদিন ধৰি স্বাস্থ্যমন্ত্ৰী আছিলে। বহুদিন ধৰি স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ যে অসমৰ চিকিৎসা সেৱা ব্যৱস্থাটো কেৱল মেডিকেল কলেজ স্থাপনতে সীমাবদ্ধ ৰাখিলে, এইটো আমাৰ কাৰণে সঁচাকৈ অত্যন্ত পৰিতাপৰ বিষয়। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।